নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছে? ভালে আছেনে? আজি মই নতুন ব্লগ এটা লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। মোৰ কাপোৰ এযোৰ দেখুৱাম বুলি লৈ আহিছোঁ। মই নিজে হাতেৰে কৰা গুজৰাটী এমব্ৰইডাৰী। যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে, আপোনালোকে যেন মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিয়ে, লগতে তাৰ কাষতে যিটো বেল আইকন আছে সেইটো যেন প্ৰেছ কৰি দিয়ে। লগতে মোৰ আগৰ যিবিলাক ভিডিঅ' সেইবিলাকো চাবলৈ নাপাহৰিব। আৰু মই কাপোৰযোৰ দেখুৱাম আপোনালোকক এতিয়া। আপোনালোকে ক'ব কেনেকুৱা লাগিছে কাপোৰযোৰ। মই কেইবাবছৰ আগতে কৰিছিলোঁ কাপোৰযোৰ। দেখুৱাইছোঁ আপোনালোকক। আপোনালোকে ক'বচোন বাৰু কমেণ্টছত কেনেকুৱা লাগিছে কাপোৰযোৰ। এইযোৰ হৈছে গুজৰাটী এমব্ৰইডাৰী কৰা কাপোৰ। টচ মুগাৰ মেখেলাত মই গুজৰাটী এমব্ৰইডাৰী কৰিছিলোঁ MA পঢ়ি থাকোঁতে দেই। তাৰ পাছত কৰা নাই, তাৰ আগতে MA পঢ়ি থাকোঁতে কৰিছিলোঁ। এইযোৰ দেখিছেনে বাৰু আপোনালোকে? কাপোৰযোৰ আচলতে এনেকুৱা হয়। টচ মুগাৰ মেখেলাত কৰিছিলোঁ কাপোৰযোৰ। বৰ ধুনীয়া লাগে, মোৰ পিন্ধিবলৈ ভাল লাগে। একেবাৰে পিয়ৰ টচ মুগাৰ। এইখন মোৰ জা এগৰাকী আনি দিছিলে, মোৰ নিজৰ জা। তেখেতৰ ঘৰ ধেমাজিত। তেওঁলোকে আচলতে অৰিজিনেল টচ মুগাৰ মেখেলা পায়, গতিকে তেওঁলোকে আনি দিছিলে মোক টচ মুগাৰ মেখেলা বৌয়ে। আৰু সেইকাৰণে ভাবিলোঁ মেখেলাখন উকাকৈ ৰখাতকৈ এটা ফুলেই কৰি লওঁ। একো নকৰিলোঁ, মই কেৱল ইয়াত গুজৰাটী এমব্ৰইডাৰী কৰিছোঁ। আপোনালোকে চাওক। আৰু ওপৰলৈ দেখিছে এইকেইটা সৰু সৰুকৈ বুটা বাছি দিছোঁ। ইয়াত কেৱল মই সেউজীয়া আৰু ৰঙা কৰিছোঁ, সেইকাৰণে বুটাকেইটাও মই সেউজীয়া আৰু ৰঙাৰে ৰাখিবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে চাওকচোন কেনেকুৱা পাইছে। দীঘলকৈ এনেকুৱা হ'ব মেখেলাখন। পাছফাললৈ একে আছে। ইয়াৰ লগতে মই এখন চাদৰ এখন আছিলে, মোক সুমন বৌয়ে দিছিলে চাদৰখন। প্ৰথমবাৰ মই যেতিয়া কলনীলৈ আহিছিলোঁ, তেতিয়া বৌয়ে মোক চাদৰখন গিফ্ট কৰিছিলে। চাদৰখন কেইবাবছৰ দুবছৰমান উকাকে থাকিলে। তাৰপিছতে ভাবিলোঁ চাদৰখন কালাৰটো ইমান ধুনীয়া, নেটৰ চাদৰ হয়। সেইখনত মই আকৌ এই মেখেলাখনৰ লগতে যোৰা কৰি ল'বৰ কাৰণে এইটো আচলতে গুজৰাটী এমব্ৰইডাৰীতে কৰিলোঁ মই। আপোনালোকক দেখুৱাইছোঁ, আপোনালোকে কেনেকুৱা পাইছে ক'ব মোক ভিডিঅ'টোত। দেখিছে ইয়াত কেইবাটাও কালাৰ আছে, বগা, নীলা, হালধীয়া, কলা আছে। এইটো কলা হয়। তাৰ মাজে মাজে মই এটা সৰু সৰুকৈ এইটো অলপ ঢিলা হৈ গৈছে। এইটো সৰু সৰু মণি লগাই দিবলৈ চেষ্টা কৰিছোঁ। এইটো অৰেঞ্জ কালাৰ হয় আৰু এইটো গ্ৰীণতে পৰে, কিন্তু কমপ্লিট গ্ৰীণ নহয়। এইটো ভিডিঅ'টোত অকণমান বেলেগ লাগিছে। তাৰ মাজে মাজে মই এনেধৰণে বুটা কৰি দিছোঁ চাদৰখনত। চাদৰখন ল'বলৈ খুব ভাল লাগে। আপোনালোকক দেখুৱাই দিছোঁ, গোটেইখন মেলি দেখুৱাইছোঁ এবাৰ। এইটো ইয়াৰ আগটো হয়। দেখিছে? এইখন ইয়াৰ আগটো হয়। চাদৰখন গোটেইখনতে মই এনেদৰে বুটা কৰি লৈছিলোঁ, সৰু সৰুকৈ, য'ত ত'ত ত'ত এপাহ এনেকৈ আৰু কৰি লৈছোঁ। এয়া চাদৰখন পিন্ধিবলৈ খুব আৰাম লাগে আৰু খুব ভাল লাগে। চাদৰখন যোৰা কৰি পিন্ধিলে খুব ভাল লাগে। মই এইটো যোৰাটো দুবাৰমান পিন্ধিছিলোঁ। পিন্ধাৰ ফটো কেইখন মই শেষৰ ফাললৈ দিম, আপোনালোকে চাব। অৱশ্যে সেইখন হয়তো মই চুৱেটাৰ পিন্ধি আছিলোঁ নেকি ওপৰত, কিন্তু হ'লেও আপোনালোকে চাব পাৰিব। এতিয়াতো মই পিন্ধা নাই, গতিকে এইখন এনেকুৱা ধৰণে মই ইয়াত কৰিছিলোঁ। আপোনালোকে কাইণ্ডলি চাব। আৰু এইটো এমব্ৰইডাৰীটো কৰিবলৈ খুব ইজি। দেখিছে আপোনালোকে? খুব ইজি এমব্ৰইডাৰী হয়, কিন্তু অলপ সূতা খায়। যিটো মই ইয়াত এংকৰ গুলি ব্যৱহাৰ কৰিছোঁ। এংকৰ এনেকুৱা ধৰণে মই চাদৰখন কৰিছিলোঁ। খুব ভাল লাগে চাদৰখন পিন্ধিবলৈ। এবাৰ মই লৈ দেখাইছোঁ বাৰু আপোনালোকক। এনেকুৱা ধৰণৰ হয়।
অ'টেপা মই পুচ দি দিয়ে পিন্ধিলে যিহেতু নেটৰ চাদৰ আৰু ইয়াৰ সেইটো আচলটো আকৌ এবাৰ মেখেলাখন দেখুৱাই দিছো আপোনালোকক এইখন মেখেলা এনেকুৱা ধৰণে আপোনালোকে নিজেও গুজৰাটী এমব্ৰইডাৰী কৰি ল'ব পাৰিব যেতিয়াই মন যায় তেতিয়াই আপোনালোকে এনেকুৱা ধৰণে এমব্ৰইডাৰী কৰা মেখেলা য'তে ত'তে পিন্ধিবও পাৰে আচলতে খুব ভাল লাগে মেখেলাখন পিন্ধিলে আৰু চাদৰখন এনেকুৱা ধৰণে পিন্ধিলে খুব ভাল লাগে শেষৰ ফাললৈ মই ভিডিঅ'টোৰ শেষলৈ মোৰ এই কাপোৰযোৰ পিন্ধা দুখনমান ফটো দিম আপোনালোকে চাব পাৰিব কেনেকুৱা লাগিছে কাপোৰযোৰ আৰু আপোনালোকলৈ পুনৰবাৰ অনুৰোধ যিসকলে নতুনকৈ চাইছে তেওঁলোকে যেন মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিয়ে লগতে তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিয়ে লগতে মোৰ আগৰ যিবিলাক ভিডিঅ' সেইবিলাকো যেন আপোনালোকে চাই থাকে ধন্যবাদ ভিডিঅ'টো ইমান ভালকৈ চাই থকাৰ বাবে আপোনালোকে চাই থাকিব মোৰ চেনেলটো নতুন ব্লগ লৈ আহিম মই আপোনালোকৰ কাষলৈ ধন্যবাদ